বেছি নমাম গতিকে আপোনালোকৰ জ্ঞান ধৰ্ম আপোনালোকৰ জ্ঞান ধৰ্ম NGO যিখিনি কাম কৰি আছে এই কামৰ জৰিয়তে আমাৰ যি উদাখুন্দাটো মানে বিৰাট সমস্যা হৈ আছে এই কামটো সমাধান কৰিব বুলি আপোনালোকে যাতে কাৰ্যসূচী ভৰাই কামটো আগবঢ়াই নিব পাৰে এইখিনিকে মই আশা কৰিলোঁ আৰু আপোনালোকৰ লগত NGOৰ লগত আমি সমৰ্থন কৰি আমি যাম এইখিনিয়ে মোৰ বিশেষ ক'বলগীয়া তথাপিও আচলতে আমি দুটা এংগেলৰ পৰাই আমি তাৰমানে হেৰি হ'লোঁ তাৰমানে ফল্ডাৰ হ'লোঁ তাৰমানে এই কামটোৰ কাৰণে কিটো আমি ভিজি দিছে কথাখিনি আমি নকওঁৱে গতিকে ছাৰে যদি আমাক এইখিনি যদি কৰি দি তেতিয়া আমি বহুত ৰাইজে সুখী হ'লোঁ আৰু মোৰ এইখিনিয়ে ক'ব লগা আমাৰ যিটো উদাখণ্ডাটো দেখুৱালোঁ DCDC সকলো মানে চেয়াৰমেনবিলাকো দেখুৱালোঁ এতিয়া কোনো ক্ষেত্ৰত আমি সফল নাপায় আজি হয়তো আপোনালোকৰ যিটো জ্ঞান ধৰ্ম NGO নিশ্চয় আমাৰ নিজৰ দাসৰ কথাটো ক'লা সেই ক্ষেত্ৰত আমি এই জ্ঞান ধৰ্ম NGOৰ জৰিয়তে যদি কোনোবা প্ৰজেক্টৰ জৰিয়তে আমাৰ এই উদাখণ্ডৰ বিষয়বস্তুটো যদি সোমাই দি আমাৰ যিটো উদাখণ্ডাৰ সমাধান কৰাৰ কাৰণে যদি সুবিধা পাওঁ তেতিয়া আপোনালোকক আমাৰ মাজৰ পৰা দক্ষিণ দুৱাৰ জ্ঞান ধৰ্ম NGOৰ জৰিয়তে আমাৰ বনাই সংঘৰ পৰা দুজন আপোনালোকৰ এই জ্ঞান ধৰ্ম NGOৰ লগত সংযোজিত কৰি জ্ঞান ধৰ্ম NGOৰ লগত আমাৰ সদস্য দুজন নিয়োগ কৰি সেই NGOৰে মেম্বাৰশ্বিপ হিচাপে দি আমি আগবাঢ়ি যাম বুলি আপোনালোকক কথা দিম পাৰা যায় তেতিয়াহ'লে আৰু